হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? তো আশা কৰিছোঁ সকলোৰে খবৰ ভাল। তো গাইজ আপোনালোকে যোৱা ভিডিঅ'টোত চালে তো আমি আছিলোঁ শিৱসাগৰক, আৰু শিৱসাগৰক আহি আমি এটা আমাৰ লগৰ ঘৰত আমি অলপমান টাইম জিৰালোঁ, আৰু জিৰাই পেলাই গা পা ধুই একদম ৰেডি হৈ আহিলোঁ, যিহেতু আমি শিৱসাগৰ বহুত জেগা চাবা আছে। তো আপোনালোকক যিমান পাৰোঁ দেখাম। তো আমি আজি শিৱদৌল কভাৰ কৰিম, তলাতল ঘৰ, ৰংঘৰ, আৰু এটা কিবা মিউজিয়াম যাদুঘৰ বুলি, তো সেইটো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। তো আপোনালোকে চাই দিয়ক। তো নাজানো কিমান পাৰোঁ দেখাব পাৰিম, কাৰণ বতৰটো বহুত বেয়া হৈ আছে, মানে এই মাত্ৰ বৰষুণ দিয়ে আৰু এই মাত্ৰ বৰষুণ কমি যায়, তো সেনেকুৱা হৈ আছে। সেই আপোনালোকক যিমান পাৰোঁ মই দেখাবলৈ ট্ৰাই কৰিম। তো আপোনালোকে চাই থাকিব একদম লাষ্টলৈ। তো এতিয়া আমি প্ৰথমতে চাম বুলি ভাবিছোঁ তলাতল ঘৰ, তো আপোনালোকক দেখাম। তো মোৰ লগত এতিয়া আছে, গমেই পায় মোৰ লগতে আছিল। তো এতিয়া আমি প্ৰথম চাম তলাতল ঘৰ, তাৰপিছত কভাৰ কৰিম ৰংঘৰ, তাৰপিছত শিৱদৌল। তো আপোনালোকে চাই দিয়ক। তো আগে টিকেটটো কাটিব লাগিব। তো এতিয়া কৰিছে তলাতল ঘৰ। তো টিকেটটোৰ প্ৰাইচ কিমান তো আপোনালোকক জনাই দি আছোঁ। প্ৰথমতে আমি টিকেটকেইটা কাটি লওঁ, তাৰপিছত ভিতৰত মই আপোনালোকক লগ পাই। আৰু গাইছ, এইটোৱে হৈছে তলাতল ঘৰ, আপোনালোকে চাই লওক। আৰু মই ভিডিঅ'টো বেছি ডিটেইলছত বনোৱা নাই, কাৰণ আগতে আপোনালোকে বহুত ভিডিঅ' চাইছে তলাতল ঘৰৰ। মেইন কথা কি হ'ল, আমি তলাতল ঘৰত সোমাব নোৱাৰিলোঁ, মানে তলাতল ঘৰত অনলাইন পে'মেণ্ট আছে, অফলাইন নাই। মানে ইমান প্ৰব্লেম, মানে অফলাইনটো কিয় নহ'ব সেইটো গম নাপাওঁ। তাতে লেখাও আছে যে অফলাইন 25 টকা, অনলাইন 20 টকা, কিন্তু অফলাইন নেদে, অনলাইন নেদে। কিন্তু অনলাইনত আমাৰ পইচা নাই, আছে কিন্তু ইমান চলিৰ পইচা নাই। 100 টকা মানে এটা 20 টকাকে নেকি? এটা 20 টকাকে ল'ব গৈছে অনলাইনত আছে, আৰু তো সেইবোৰ বাদ দিলোঁ। কিন্তু সেইটো আমাৰ তলাতল ঘৰ চোৱা নহ'ল, কিন্তু আমি ৰংঘৰ চাবলৈ আহি গ'লোঁ, আৰু ৰংঘৰটোৰ আমাৰ টিকেট পাই গ'লোঁ। তো ৰংঘৰৰ টিকেট 25 টকাকে লৈছে। তো ইয়াতে বাৰু অনলাইনৰ সেইটো অনলাইনো আছে, অফলাইনো আছে। সেইটো ভাল লাগিছে ন বিৰান্ত, কাৰণ অনলাইন আৰু অফলাইন দুটাতে থাকিব লাগে, কাৰণ সকলোৰে তাত অনলাইন পইচা নাথাকিব পাৰে, আৰু কিছুমানৰ এটিএমও নাথাকে। তো লগত নাথাকে। তো বাৰু গাইজ চাব নোৱাৰিলোঁ, তো দূৰৰ পৰা চাইছোঁ। তো বেছি বেয়া লগাও নাই, কাৰণ মই তলাতল ঘৰটো ইমান চোৱাৰ ইচ্ছাও নাছিল। ইমান ভাল নালাগে। এতিয়া ৰংঘৰ আপোনালোকক দেখাম, তো আপোনালোকে চাই দিয়ক। তো বলক গাইজ। তো টিকেট কটা মানুহৰ তাত টিকেটটো কাটি লৈ পেলাই আপোনালোকক দেখাবলৈ যাইছোঁ সেই ৰংঘৰটো, যিটোৰ কথা আপোনালোকে সৰুৰ পৰাই শুনি আহিছে। তো বলক গাইজ, আপোনালোকক মই দেখাই দিওঁ। তো গাইজ চাই লওক, এইটোৱে হৈছে ৰংঘৰ। আপোনালোকে চাই লওক গাইজ, এইটোৱে হৈছে ৰংঘৰ। তো আমি ওপৰত যাবলৈ ট্ৰাই কৰি আছোঁ। তো আপোনালোকে চাই লওক। তো ওপৰৰ পৰা আপোনালোকক এটা ভিউ দেখাবলৈ ট্ৰাই কৰি আছোঁ। তো এতিয়া আমি ওপৰত যাম, ওপৰত যাম, আৰু আপোনালোকক দেখাই আছোঁ ওপৰৰ পৰা ভিউ। বাপৰে, আমাৰ কেমেৰামেন। তো আপোনালোকে ওপৰৰ পৰা ভিউ চাই লওক একদম ৰংঘৰৰ। তো পুরো ইয়ার পর রংঘরের রাজা মন্ত্রী গিলে বহি পেলাই খেলা চাই আছিল, রং ধেমালি হৈছিল। তো ইয়াৰ পৰাই চাই আছিল। তো আজি আমি ইয়াৰ পৰাই চাই আছো। আৰু এইটো হৈছে ৰংঘৰৰ ওপৰ ভাগ। তো আপোনালোকে চাই লওক। তো এইটো হৈছে ওপৰ ভাগ ৰংঘৰৰ। তো গাইজ, ভিডিঅ'টোৰ মাজতে মই এটা এপ্লিকেশ্যনৰ বিষয়ে আপোনালোকক কওঁ। তো এপ্লিকেশ্যনৰ নাম হৈছে টাক্সেল, য'ত আপোনালোকে প্ৰেডিকশ্যন কৰি পইচা ইনকাম কৰিব পাৰে, য'ত আপোনালোকে 1 টকালৈকে 9 টকা জিকিব পাৰে। তো পইচা লগাৰ আগতে আপোনালোকে উইনিং লিষ্টখন চাই ল'ব। আৰু ইয়াত প্ৰতি সোমবাৰে গিভআৱে হয়, য'ত আপোনালোকে iPhone 13 জিকিব পাৰে। তো গিভআৱেত জইন কৰিবলৈ আপোনালোকে 500 টকা দি জইন কৰিব লাগিব। তো আপোনালোকে যাই পেলাই এতিয়া এপটো ডাউনলোড কৰক। তো ডিছক্ৰিপশ্যনৰ কমেণ্ট বক্সত লিংকটো দিয়া আছে। তো যাই পেলাই গেম চেম খেলক আৰু পইচা ইনকাম কৰক। তো বলক গাইজ, আমি ভিডিঅ'টোৰ মাজতে পুনৰ উভতি। আৰু তাৰ পৰাই ডাইৰেক্ট আহি আমি হাতত চাকি বন্তি লৈ চাবলৈ আহি গ'লোঁ শিৱদৌল। আৰু আপোনালোকে চাই লওক। তো গাইজ, এইটোৱে হৈছে শিৱদৌল, যিটো আপোনালোকে ফটো ভিডিঅ'ত সৰু দেখে, কিন্তু বহুত ডাঙৰ হয় শিৱদৌলটো। যদি আপোনালোকে ৰিয়েলত চাই বহুত ডাঙৰ পাব। আৰু তাতে ধুনীয়াকৈ লিখি থৈ দিছে যে ফুল নিচিঙিব আৰু নুচুব। তো প্ৰথমতে মই সেৱাটো কৰি লওঁ, তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাই দিম শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল। তো বলক গাইজ, আমাৰ লগত আপোনালোকক একেলগে দৰ্শন কৰোঁ। আৰু এইটোৱে হৈছে শিৱদৌল, আপোনালোকে চাই লওক। আৰু বলক এতিয়া মোৰ লগত আপোনালোকক শিৱদৌলৰ ভিতৰ ভাগ দৰ্শন কৰি আহোঁ। সকলোৱে এটা এটা সেৱা ল'ব, আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে মোৰ চেনেলটোত সোনকালে 1 লাখ ছাবস্ক্ৰাইবাৰ অতিক্ৰম হৈ যায়, আৰু নিজৰ নিজৰ যিবোৰ মনোকামনা আছে সকলোৱে প্ৰাৰ্থনা কৰি ল'ব। আৰু গাইজ, এইটোৱে হৈছে শিৱদৌলৰ মেইন ভিতৰ ভাগ। তো আপোনালোকে চাই লওক। তো ইয়াতে কেমেৰা বাৰু এলাও আছে, তো যাতে কোনো গালি চালি নাপাৰে আৰু কেমেৰা কৰাৰ কাৰণে, যিহেতু ইয়াতে কোনো ধৰণৰ চাইনবোৰ্ড মাৰি থোৱা নাই যে কেমেৰা এলাও নাই বুলি, সেইবাবে আমি কেমেৰাটো কৰিছোঁ। আৰু এয়ে হৈছে শিৱদৌলৰ ভিতৰ ভাগ। তো সকলোৱে সেৱা কৰি লওক এবাৰ এবাৰ। তো গাইজ, বৰ্তমান মই আছোঁ শিৱদৌলত, আৰু শিৱদৌলত চাব লগা বস্তু 3টা আছে: শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল। তো আপোনালোক তিনিটা দেখাবলৈ ট্ৰাই কৰিম। তো আপোনালোকে চাই দিয়ক, আৰু কিবা যদি ভুল চুল হয় ক্ষমা কৰি দিব, কাৰণ ইমান নাজনো যিহেতু। তো আপোনালোকে চাই দিয়ক। তো সকলোখিনি দেখাবলৈ ট্ৰাই কৰি আছোঁ।
আৰু এতিয়া আমি যাই আছোঁ বিষ্ণুদৌল চাবলৈ তো বলক গাইছ আমাৰ লগত আপোনালোকক বিষ্ণুদৌল চাওক আৰু এইটোৱে আগত আছে বিষ্ণুদৌল আপোনালোকে চাই লওক আৰু সকলোৱে এটা এটা সেৱা কৰি লওক এতেও তো এইটোৱে হৈছে বিষ্ণুদৌল আপোনালোকে ভালদৰে চাই লওক তো যিসকলে দেখা নাছিল তো এতিয়া আমি আপোনালোকক দেখাবলৈ যাম দেৱীদৌল আৰু এইটোৱে হৈছে শ্ৰী শ্ৰী দুৰ্গা দেৱীদৌল আপোনালোকে চাই লওক তো ভিতৰত বাৰু নাযাওঁ তো শিৱদৌল বিষ্ণুদৌল দেৱীদৌল আপোনালোকক মই দেখালোঁ তো এতিয়া এটা মিউজিয়াম দেখাবলৈ আপোনালোকক যাই আছোঁ আৰু যিটো মিউজিয়ামৰ নাম হৈছে উত্তৰণ যাদুঘৰ তো মই ডাইৰেক্ট মিউজিয়ামটোক গ'লে আহি গ'ল আৰু এইটো মিউজিয়ামত আপোনালোকে বহুত পুৰণা বস্তু দেখা পাব তো যিবোৰ বস্তু আপোনালোকে আগতে দেখা নাই তো সেই বস্তুবোৰ আপোনালোকে ইয়াতে দেখা পাব তো এই মিউজিয়ামটোৰ যদি গোটেই বস্তুবোৰ মই দেখাবলৈ যাওঁ প্ৰায় 2-3 দিনমান লাগি যাব কাৰণ ইয়াতে ইমানেই পুৰণা বস্তুবোৰ আছে তো আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা দেখাও সম্ভৱ নহয় বাকী মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম যদি আপোনালোকে কেতিয়াবা শিৱসাগৰ আহে তো এই মিউজিয়ামটোক আপোনালোকে আহিব য'ত আপোনালোকে বহুত ধৰণৰ বস্তু দেখাব তো ইয়াৰ টিকেট প্ৰাইচ হৈছে 25 টকা তো আপোনালোকে আহিলে এই মিউজিয়ামটোত নিশ্চয় কেতিয়াবা ভিজিট কৰিব কাৰণ ইয়াত বহুত বস্তু আপোনালোকে দেখা পাব আৰু বহুত নজনা কথাও আপোনালোকে শিকিব পাৰিব তো গাইছ যোৱাকালি আমাৰ ভিডিঅ'টো এণ্ড কৰা নহ'ল মানে আমাৰ তাতে বৰষুণ দিছিল সেইবাবে আৰু এণ্ড নকৰিলোঁ একদম হোটেল বৃষ্টি পেলাগিল না তো হোটেল ৰুম এটা লৈছিলোঁ কালি তো আপোনালোকে চাই লওক তো এইটো ৰুমে লৈছিলোঁ আমি তো একদম বাথৰুম লেট্ৰিন একেলগে আছে তো 2খন বেড দিছি এই বেছি টকা নহয় গাইছ ভালে হৈছে হোটেল ৰুমটো আমি 1200 টকাত পাইছিলোঁ চাৰিটা চলিত বঢ়িয়াকৈ 300-300কৈ মিলিছোঁ এতিয়া 1 বজাত আমাৰ ইয়াৰ পৰা যাব লাগিব মানে আমাৰ ওলাই দিবৰ পৰাই আৰু আমাৰ তিনিটাত মানে ট্ৰেইন আছে 3:25 না 15 আৰু এইগিলা বেগ চেগ যেনেকৈ আনিছিলোঁ সেনেকৈ পেকিং কৰিলোঁ বাকী এনে এতিয়া অলপ সময় বাগাত দি আছে মানে অলপ সময় আছেতো ট্ৰেইন যাবা তো ইহঁতে বাগাত দিয়ে সকলোৱে বাগাত দি আছে তো গাইছ বাকী আজি ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগে আমাক কমেণ্ট কৰি জনাব যদিহে ভাল লাগে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু পাণ খাই আছোঁ গাইছ মানে তলত এখন এনেকুৱা ধুনীয়া পাণৰ দোকান আছে কি কৈছোঁ গাইছ কেনেকুৱা লাগছে পাণো দিবি আকৌ পানেই জুই কেনে লাগছে পাণ খাই মজা আমাৰ নাই নেকি আমাৰ নাই তো গাইছ পাণৰ দোকানখন কৈছোঁ না কি এটা লেভেলৰ হত আৰু যাওঁতে খাব লাগিব মানে গাইছ বাই বাই গাইছ বাই বাই আৰু ৰ'ব গাইছ আপোনালোকে চাই লওক তো আমাৰ ৰুমৰ পৰা কি ধুনীয়া এটা ভিউ দেখা পায় শিৱসাগৰ টাউনখনৰ আপোনালোকে চাই লওক তো গাইছ বাই বাই লগ পাম এটা নেক্সট ভিডিঅ'ত